নমস্কাৰ এই ভিডিঅ'টোৰ যোগেদি মই অসম চৰকাৰৰ শিক্ষা বিভাগক এক বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ কাৰণ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে এক ভয়ানক সমস্যাৰ সন্মুখীন হ'ব যদিহে শিক্ষা বিভাগে গ্ৰহণ কৰা এই পদক্ষেপটো কাৰ্যকৰী কৰি তোলে আৰু ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাবা মই কেনেকুৱা এটা তোমালোক সমস্যাত পৰিবা মই গোটেইখিনি কথা ক্লিয়াৰলি কৈ আছোঁ আজি অসম চৰকাৰে যেটো সিদ্ধান্তৰ কথা শিক্ষা বিভাগৰ ইতিমধ্যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা কথাৰ মন্তব্য কৰিছে যে ইতিমধ্যে অনলাইন পোৰ্টেল ইতিমধ্যে তেওঁলোকে হাজু কৰি ৰাখিছে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীয়ে যিকোনো তিনিটা বিষয় সিলেক্ট কৰিব তাৰ পাছত পৰীক্ষা দিব ঠিক আছে চৰকাৰে পৰীক্ষা পাতিলে কেইদিনমান পাছত যেতিয়া ছাত্ৰ ছাত্ৰীখিনিয়ে গৈ চাকৰিৰ বাবে কাৰণ হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত বহুতো চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ছাত্ৰ ছাত্ৰীখিনিয়ে তেনে ক্ষেত্ৰত সেন্ট্ৰেল গভৰ্নমেন্টৰ প্ৰায়ভাগ নটিফিকেশনত এসএসসিৰ পৰা যিমানখিনি সেন্ট্ৰেল গভৰ্নমেন্টৰ ভ্যাকেন্সি আহে বা অন্যান্য পোষ্টৰ বাবে ৰেলৱেৰ বাবেও যোনে এপ্লাই কৰিব তাত কিন্তু এটা কথা লিখা থাকে যে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকুলেশ্যনত যেটো কোৱালিফিকেশন দিয়া থাকে মিনিমাম ইংৰাজী এটা বিষয় হিচাপে লৈ পঢ়িব লাগিব বা অসম চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ যিসকলে শিক্ষক হ'ম বুলি ভাবিছে হায়াৰ সেকেন্ডাৰীত অসমীয়া বিষয়টো থাকিব লাগিব এনেকুৱা বহুতো কথা আহি পৰে এতিয়া যদি ছাত্ৰ ছাত্ৰীসকলে নিজে তিনিটা বিষয় সিলেক্ট কৰি লয় যেনিবা এজন ষ্টুডেণ্টে মেথ সায়েন্স আৰু সোশ্যাল সায়েন্স লৈ ললে তেন্তে সেই ষ্টুডেণ্টজনে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰীত অসমীয়াও নপঢ়িলে পৰীক্ষা দিয়া নাই মানে নপঢ়িলে সেইজন ষ্টুডেণ্টে পঢ়িছে নে নাই আমিতো গম নাপাম বা বোৰ্ডে গম নাপাব পৰীক্ষা দিয়া নাই যেতিয়া যিকেইটা বিষয়ত পৰীক্ষা দিছে সেইকেইটাহে সেইজন ছাত্ৰ ছাত্ৰীয়ে পঢ়িছে বুলি ধৰা হ'ব কাৰণ পিছলৈ মাৰ্কশিট চোৱা হ'ব অমুক চনত 2021 চনত কি হৈছিল তেতিয়া পিছলৈ হেতু ইমান হয়তো ভ্যালু নাথাকিব মুখৰ কথাত মাৰ্কশিটত যেতিয়া ষ্টুডেণ্টজনৰ ইংৰাজী বিষয় নাই অসমীয়া বিষয় নাই ভৱিষ্যতে ছাত্ৰ বা ছাত্ৰীজনে যেতিয়া চাকৰি এটাৰ বাবে আবেদন কৰি তাৰ বাবে যদি ৰিজেক্ট হ'বলগীয়া হয় তাৰ বাবে দায়ী কোন হ'ব এই কথাটো আগতে শিক্ষা বিভাগে স্পষ্ট কৰি দিয়া উচিত কিয়নো পিছত গৈ ছাত্ৰ ছাত্ৰীসকল মই ভাবো যদি বৰ্তমান সময়ত শিক্ষা বিভাগে এই কথাটো ক্লিয়াৰ কৰি নিদি সেই ব্যৱস্থা কাৰণ ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়ে কৈছে যে অনলাইন পোৰ্টেল হাজু কৰি ৰাখিছে মাজতে অৱস্থা ভাল হলে 10-15 দিনৰ গ্যাপ লৈ পৰীক্ষা পাতিব গতিকে শিক্ষা বিভাগে আগতীয়াকৈ এই কথাখিনি ক্লিয়াৰ কৰি কওক যে ভৱিষ্যতে এই ক্ষেত্ৰত তেওঁলোকে কি কথা ভাবিছে কাৰণ ছাত্ৰ ছাত্ৰীসকল বিপদত পৰিব চৰকাৰে আজি এক্সাম পাতি শিক্ষা বিভাগে এক্সাম পাতি তেওঁলোকক উত্তীৰ্ণ কৰাই পঠাই দিব কিন্তু ভৱিষ্যতে তেওঁলোকৰ যি কেৰিয়াৰৰ কিন্তু তেওঁলোকৰ যিটো ৰিস্ক আহিব তেওঁলোকে নিজেই ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছো যদি তোমালোকে মোৰ কথাখিনি গুৰুত্বটো উপলব্ধি কৰিব পাৰিছা এই ক্ষেত্ৰত সহায় হোৱাকৈ ভিডিঅটো আগলৈ ফৰৱাৰ্ড কৰা যাতে শিক্ষা বিভাগৰ যিকোনো কৰ্মচাৰীৰ হাতলৈ ভিডিঅটো গৈ পায় অন্তত এই ক্ষেত্ৰত যাতে তেওঁলোকে এটা উচিত সিদ্ধান্ত লয় ধন্যবাদ